নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল JU টেকলৈ। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম ফেচবুকত প্ৰফাইল পিকচাৰ কাৰ্ডটো কেনেকৈ লগাব লাগে। প্ৰফাইল পিকচাৰ কাৰ্ডটো লগালে মানে বেলেগে কোনো প্ৰফাইলটো ছেভ বা স্ক্ৰীনশ্বট মাৰিব নোৱাৰে। গতিকে কেনেকৈ লগাব লাগে ভিডিঅ'টো সম্পূৰ্ণ চাওক। প্ৰথমতে ফেচবুকৰ মেইন প্ৰফাইল পিকচাৰত যাব। প্ৰফাইল পিকচাৰ যোৱাৰ পিছত প্ৰফাইল পিকচাৰটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত একেবাৰে তলত যাব। একেবাৰে তলত টাৰ্ণ অন প্ৰফাইল পিকচাৰ কাৰ্ড তাত ক্লিক কৰিব, তাৰপিছত ছেভ কৰি দিব। ছেভ কৰাৰ পিছত এইটো ছেভ কাৰ্ডটো অট'মেটিক লাগি যাব। একেবাৰে সহজ, গতিকে ট্ৰাই কৰি চাব পাৰে। ফেচবুকৰ নেক্সট এটা ফিচাৰ বিষয়ে আলোচনা কৰিম, সেইটো হ'ল ফেচবুকত কেনেকৈ ড্ৰেগ মোড লগাব লাগে। অৰ্থাৎ ফেচবুকত কেনেকৈ আমি ড্ৰেগ মোড কৰি ফেচবুকটো আমি চলাব পাৰি। একেবাৰে তলত যাব। তলত যোৱাৰ পিছত ইয়াত ড্ৰেগ মোড বুলি পাব। ড্ৰেগ মোডত ইয়াত ছাইডত থকা অফ অন আছে, তাত অন কৰি ল'ব। অফ থাকিলে এইটো ড্ৰেগ মোড অট'মেটিক ছেট হৈ যাব। এইটো ফেচবুকত ট্ৰাই কৰি চাব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। নেক্সট এটা ভিডিঅ'লৈ লগ পাম আকৌ। তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।